Malaysia Cup आया है। सारों के नाम बोडोलैंड जाना हो हमारे एडवाइजर सारों वेलकम जनालो आरो सर ईएम देउलके যদি আগ নবঢ়াই স্যার কোৰ পৰা পাম আৰু প্ৰিন্সিপালে তবে আপোনালোকে হিখানৰ কথা তো ওই ডাঙৰ কথা মই এটা মাটি কৰিলো আমার সুপারি গুড়ি বিঘা আছে তাতে মানে অনাথ আশ্রম এটা খুলি আৰু স্কুল এটা অনাথ আশ্রম প্লাস স্কুল মানে তাতে এনেকুৱা হ'ব যিখিনি ল'ৰা ছোৱালী বেলেগৰ দোকানত কাম কৰি আছে তাৰ ফেমিলিটোক এটা পইচা লাগে সেইকাৰণে কাম কৰাই আছে সেই ল'ৰাটো বা ছোৱালীটোক মই আনিম তাতে থাকিব তাতে পঢ়িব তাতে আকৌ ডায়েৰী ফাৰ্ম মুৰ্গী ফাৰ্ম পিগাৰী ফাৰ্ম এনেকৈ ফাৰ্ম থাকিব তেওঁলোকে যেতিয়া পঢ়া শুনা স্কুল টাইম স্কুল কৰিব বাকী টাইম তাতে কাম কৰিব কাম কৰি সেই পইচাখিনি আকৌ তেওঁলোকৰ খোৱা বোৱাতকৈ আৰম্ভ কৰি তাৰপিছত বাকীখিনি তেওঁলোকৰ ঘৰত তেওঁলোকে যে 50-100 টকাৰ কাৰণে যে মানে কাম কৰি আছিলে বেলেগত সেই ঘৰখনকো পইচাখিনি পঠোৱা হ'ব সিস্টেমটো এনেকুৱা সুপাৰি কৰি মানে তাতে 29 বিঘা ৰিজাৰ্ভ মাটি আছে সেইখিনি মানে দখল হৈ আছে এবাৰ দখল হ'লে মই কিবা কৰি বস্তুখিনি ওলাই দিলোঁ তেওঁলোকে এতিয়া মই তেওঁলোকক ক'লোঁ ডেকা ল'ৰাকেইটা আছে এটা কিবা কাম কৰি দিলোঁ খাৰাপ তেওঁলোকে নকৰে আপুনি কৰক মই পিছত ক'লোঁ ঠিক আছে যদি কৰে মই এই কাম কৰিম তেওঁলোকে ৰাজি হ'ল তেনেকৈ অলপমান কাম কৰি পেলাই এইটো কৰিম তেওঁলোকক আৰু কি জমা দিবও দিয়ে নহয় মানে কিছুমান কথা থাকেতো মই এটা ভাগ আছে মই নিজে নিজাববীয়া কোনো কিন্তু এইটো মোৰ বিজনেছো হ'ব পাৰে হয় হয় যদি এডমিনিষ্ট্ৰেশ্যনে সেই বস্তুখিনি নজৰত নাৰাখে মই বাচ্চাকেইটাক লৈ বেলেগত বিক্ৰীও কৰিব লাগিব বড়োগাঁৱতো তেনেকৈ হ'ল এই জাবৰা ৰামৰ কিন্তু অফেনেছ আছিলে পিছত ডিচিৰ পৰা হেৰিটো আহি গ'ল এতিয়া গোটেই ল'ৰা ছোৱালী জমা দিব তেওঁতো নাই এইটো আছে ভালে চলি আছে প্ৰব্লেম আছে মানে নাই তাতে মই য'ত কৰিছোঁ অলপ বেলেগ টাইপৰ হ'বতো তাতে মানে নামটো অনাথ আশ্ৰম হ'ব নামটো অনাথ আশ্ৰম হ'ব তাতে বৃদ্ধা মানুহ যাৰ মাক দেউতাকক নাচায় তাতে থাকিব মই বহুত চাইছোঁ যে গুৱাহাটীত মই গৈছোঁ তো গুৱাহাটীত শিক্ষিত মানুহ বহুত মানে এই বৃদ্ধাশ্ৰমত আছে মানে ল'ৰা ছোৱালী সময় দিয়া নাই বা ভাল সম্পৰ্ক নাই সেইখিনি মানুহ যদি ইয়াতে থাকে তেওঁলোকক বাচ্চাবিলাকক তেওঁলোকে পঢ়া শুনাতকৈ আদি কৰি চব কৰাব পাৰিব না বস্তুটো ভাবি লৈছোঁ আৰু এটা ফটো সেশন ঠিক আছে থ্যাংক ইউ স্যার ডিরেকশন দিছো আচ্ছা স্যার এইটো পানীৰ হেৰিটো কি কৰিম স্যাৰ এই যে খেতিটো মাটিতে ব্যৱহাৰ কৰি দিও নে কেনেকৈ মই আমাৰ গবেষণা কৰিলে মোৰ লগত কথা কোৱা দিলে আজি যোগাযোগ কৰাই দিম স্যাৰ নাই নাই স্যার এইটো আমাৰ এইটো আমি কৰিম স্যার অপারেশনটো আপোনালোকে চাই লওক ঠিক আছে আহিছোঁ হা ঠিক আছে